হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। তো আমি ওলাইছোঁ আমাৰ ঘৰ ওচৰতে ইমান দিনৰ পৰা খেল হৈ আছিল, ফুটবল খেল। তাৰে আজি ফাইনেল খেল আছে নাইটত। তো এতিয়া সময়টো হৈছে 7টা বাজিছে। তো আজি খেলটো হৈছে চিংৰিজান আৰু তিলৈজান মাজত খেল আছে। তো গাইজ তাতে আমি যাবলৈ ওলাইছোঁ। তো ভিডিঅ'টো দিবলৈ অলপ দেৰি হ'ল, তো আপোনালোকে বেয়া নাপাব। তো আজিৰ মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকক মই কিমান কি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। বলক তেন্তে দেৰি নকৰাকৈ আপোনালোকক তালৈ লৈ যাওঁ। আৰু এইফালে টিংখা সমষ্টিৰ MLA ছাৰ আহি পালেহি। খেল পৰিচালনা সমিতিৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধাৰ বিমল বৰা ডাঙৰীয়া, আমি বিমল বৰা ডাঙৰীয়াক আগুৱাই আনিবৰ কাৰণে আমাৰ বিষয়ববী আৰু কৰ্মকৰ্তাসকলক অনুৰোধ জনালোঁ। প্ৰতি মাননীয় শ্ৰীযুত বিমল বৰা, বিধায়ক, টিংখং বিধানসভা সমষ্টি, মন্ত্ৰী, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ, অসম চৰকাৰ। শ্ৰদ্ধাভাজন এখো বিশ্ব বৰেণ্য শিল্পী বৰবাম গাঁও পঞ্চায়তৰ উদ্যোগত আৰু সমূহ যুগতলী চাহ বাগিচা ৰাইজৰ সহযোগত যোৱা 3 আগষ্টৰ পৰা প্ৰাইজমণি যি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলে, আজি চূড়ান্ত খেল। এই খেল অনুষ্ঠিত হ'ব তিলৈজান NS বনাম চিংলিজান চাহ বাগিচা, তিলৈজান মৰাণৰ ওচৰৰ আৰু চিংলিজান চাহ বাগিচা লাহোৱালৰ দুইটা দলৰ মাজত চূড়ান্ত খেল অনুষ্ঠিত হ'ব। আৰু এই চূড়ান্ত খেলত উপস্থিত থকা সকলো পৰম শ্ৰদ্ধাৰ ক্ৰীড়াপ্ৰেমী ৰাইজক মই মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। দুইটা দলৰ খেলুৱৈসকলক শুভেচ্ছা জনাইছোঁ। পৰিচালকসকলে দীৰ্ঘদিন ধৰি এই প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত যি সহযোগিতা আগবঢ়াই আহিছে তেওঁলোকৰ কাৰণে আমাৰ পঞ্চায়তটোৰ ভিতৰত থকা বসবাস কৰা সন্মানীয় শিক্ষকসকলক নিমন্ত্ৰণ জনাইছে। তেখেতসকল ইয়াতে বহি আছে। গাঁওবুঢ়াসকলক নিমন্ত্ৰণ জনাইছে, তেওঁলোক বহি আছে। আমাৰ সন্মানীয় নামঘৰৰ মেধি হাতোলাসকলক নিমন্ত্ৰণ জনাইছে, তেখেতসকল ইয়াতে বহি আছে। আমাৰ বাগিচা
লক্ষ্যদান মিত্রা সমন্বয় জনাইছে বিধান বড়াময়ে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গ্লুকোজ কাটি আমি তেওঁ এখন ফুলাম গামোচাৰে আমাৰ তৰফৰ পৰা আৰু এইফালে আমাৰ MLA ছাৰ লগত চেলফি একপি ল'লোঁ আৰু এইফালে জোকতুলি চাহ বাগিচাৰ GM ছাৰৰ লগতো ফটো মাৰিলোঁ একপি আৰু আমি লগে লগে পুৰস্কাৰ বিতৰণ কৰিবলৈ আগবাঢ়িছোঁ আৰু আমি এই খেলখনৰ মেন অফ দ্য মেচ ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ মেন অফ দ্য মেচ হৈছে অমৃত চবৰ তিলৈজান চাহ বাগিচা আৰু মেন অফ দ্য চিৰিজ আজি ঘোষণা হোৱা মেন অফ দ্য মেচ অমিত চবৰ ডাঙৰীয়াক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু এই বঁটাটি আমাৰ এই বঁটাটি প্ৰদান কৰিবৰ বাবে বিশিষ্ট সমাজকৰ্মী অঞ্জন দত্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ মেন অফ দ্য চিৰিজ গোটেই খেলখনৰ যি মেন অফ দ্য চিৰিজ ঘোষণা কৰা হৈছে মেন অফ দ্য চিৰিজ ঘোষণা কৰা হৈছে তেওঁৰ নাম হৈছে প্লেয়াৰ মুমু তিলৈজান চাহ বাগিচা তেওঁকো আমি আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ আগবাঢ়িবলৈ আৰু প্ৰদান কৰিব দীনেশ কৰ্মী ডাঙৰীয়াক সকলো ৰাইজক উৎসাহ দিবৰ বাবে হাত চাপৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ দ্বিতীয়তে আমি আমন্ত্ৰণ জনাইছোঁ জোকতুলি চাহ বাগিচাৰ পৰিচালক মহোদয়ক আমি অনুৰোধ জনাইছোঁ খেলটো দুপক্ষৰ মাজত ড্ৰ হ'ল আৰু এইফালে প্লেণ্টিক খেলালে প্লেণ্টিকত জিকিলে তিলৈজানে তো আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু লগ পাম অন্য এটা ভিডিঅ'লৈ